আমি অন্যায়ভাৱে আমি টকা খৰচ কৰিব নোৱাৰোঁ, অপচয় কৰিব নোৱাৰোঁ। আল্লাহ পাকৰ নিৰ্দেশ কুৰানুল কাৰিমৰ 17 নম্বৰ সূৰা বনি ইছৰাইল 26 নম্বৰ আয়াতৰ শেষৰ অংশ, ৱালা তুবাজ্জিৰ তাবযীৰা। আল্লাহ পাক কৈছে তোমালোকে অপচয় নকৰিবা, তোমালোকে অন্যায়ভাৱে খৰচ নকৰিবা, তোমালোকে অপচয় নকৰিবা। কিয়নো ইন্নাল মুবাজ্জিৰিনা কানু ইখৱানাশ শায়াতিন। আল্লাহ পাক কৈছে নিশ্চয় অন্যায়ভাৱে যিসকলে খৰচ কৰে, অন্যায়ভাৱে যিসকলে ব্যয় কৰে, অপচয় যিসকলে কৰে, সিহঁত হৈছে শয়তানৰ ভাই। ওয়াকানা শাইতানু লিৰাব্বিহি কাফুৰা। আল্লাহ পাক কৈছে আৰু শয়তানে নিজ পালনকৰ্তাৰ প্ৰতি অকৃতজ্ঞ। গতিকে আমি খৰচ কৰাৰ ক্ষেত্ৰত আমি অপচয় কেতিয়াও কৰিব নোৱাৰিম। আল্লাহ পাক অইন জাগাত কৈছে সূরা ফুরকান 25 নম্বৰ সূরা 67 নম্বৰ আয়াত, আল্লাহ পাক কৈছে ওয়াল্লাযীনা ইযা আনফাকু লাম ইউসরিফু ওয়া লাম ইউকতারু ওয়া কানা বাইনা যালিকা কাওয়ামা। মুমিন সকলে যেতিয়া খৰচ কৰে, যেতিয়া ব্যয় কৰে, লাম ইউসরিফু সিহঁতে অন্যায়ভাৱে খৰচ নকৰে, অপচয় নকৰে, ওয়ালাম ইউকতারু আৰু কৃপণতাও নকৰে, ওয়া কানা বাইনা যালিকা কাওয়ামা বৰঞ্চ সিহঁতে এই দুটা অপচয় আৰু কৃপণতা, অপচয় কৰা আৰু কৃপণতা কৰা এই দুটাৰ মধ্যৱৰ্তী যি পন্থা সেয়া অৱলম্বন কৰে। মুমিনে বেছিও খৰচ নকৰে, আকৌ কৃপণতাও নকৰে। নিশ্চয় আমি আল্লাহ পাক কৈছে ওয়াআতিযাল কুরবা হাক্কাহু ওয়াল মিসকিন ওয়া ইবনিস সাবিল। আল্লাহ পাক কৈছে তোমালোকৰ আত্মীয় স্বজন, তোমাৰ দাদা ভাইটি ককাই খুৰা ভাতিজা মাহী পেহী যিসকলে দুখীয়া আছে, আত্মীয় স্বজনৰ হক তোমালোকে আদায় কৰি দিবা। তুমি যদি ধনী হোৱা, তুমি যদি মালদাৰ আছা, তেতিয়াহ'লে আত্মীয় স্বজনৰ হক আদায় কৰি দিব লাগিব। ওয়াল মিসকিনা মিসকিনৰ হক, গৰীব অভাৱগ্ৰস্ত লোক দুখীয়া যি আছে সেইসকলৰ হক আদায় কৰি দিব লাগিব, সিহঁতক পইচা দি দিব লাগিব, অৰ্থ দি দিব লাগিব। অবনিস সাবিল আৰু মুসাফিৰকো দিব লাগিব। তাৰপিছত কৈছে ৱালা তুবাজ্জিৰ তাবযীৰা, যে তোমালোকে অন্যায়ভাৱে খৰচ নকৰিব। অৰ্থাৎ আল্লাহৰ যি হুকুম আছে, য'ত আল্লাহ পাক যি ঠাইত আল্লাহ পাক খৰচ কৰিব কৈছে সেই ঠাইত তোমালোকে কৃপণতা নকৰিবা, সেই ঠাইত তোমালোকে খৰচ কৰিবা আল্লাহৰ ৰাস্তাত। আৰু যি ঠাইত আল্লাহ পাক নিষেধ কৰিছে সেই ঠাইত তোমালোকে খৰচ নকৰিবা, অপচয় নকৰিবা। গান বাজনা অনুষ্ঠান থিয়েটাৰ হাৰাম, এই অবৈধ পন্থাবিলাক যি আছে ইয়াৰ ভিতৰত তোমালোকে খৰচ নকৰিবা। নিশ্চয় কিয়ামতৰ দিন, বিচাৰ দিৱসৰ দিন বনি আদমৰ ভৰি আগুৱাই নাযাব। হাত্তা ইসআলু আন খামসিহি, যেতিয়া পৰ্যন্ত তেওঁক 5টা প্ৰশ্ন কৰা নহ'ব। তাৰ ভিতৰত আন মালিহি, তেওঁৰ সম্পদৰ বিষয়েও তেওঁক সোধা হ'ব, প্ৰশ্নবিদ্ধ কৰা হ'ব যে তেওঁ সম্পদ ক'ত ব্যয় কৰিছিলে, তেওঁৰ সম্পদ কোন ঠাইত খৰচ কৰিছিলে, এই বিষয়ে আল্লাহ পাকক আমি হিচাপ দিব লাগিব। গতিকে আমি সকলোৱে অপচয় নকৰি আল্লাহ যি কামত ব্যয় কৰিব কৈছে, খৰচ কৰিব কৈছে সেই কামত আমি খৰচ কৰিম। আৰু যিমান অবৈধ যিবিলাক কাম আছে আল্লাহ পাক যি ঠাইত আল্লাহ পাক খৰচ কৰিব না কৰিছে, অপচয় কৰিব না কৰিছে, সেই ঠাইত আমি অপচয় নকৰিম ইনশাআল্লাহ।